হেল্ল' এভৰিৱান, নমস্কাৰ। মই ইউনা। আপোনালোক সকলোকে মই মোৰ নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটি আদৰি ল'ব। মই যিহেতু আজি বিহুৰ বতৰ, গতিকে মই সহজকৈ এটা কেক আপোনালোকক বনাই দেখুৱাম। আপোনালোকে এই কেকটো ধুনীয়াকৈ ঘৰতে অতি সহজে বনাব পাৰিব। মই ভাবিছোঁ আপোনালোকে এই ভিডিঅ'টি চাই যথেষ্ট ভাল পাব, গতিকে যদি ভাল পায় তেনেহ'লে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কেক বনাবৰ বাবে আমাক কি বস্তুৰ প্ৰয়োজন হ'ব আমি চাই লওঁচোন আহক। এয়া মই এটা কেকৰ জোখাৰে লৈছোঁ। এটা কেকৰ জোখাৰে মই ময়দা লৈছোঁ। ময়দাখিনি চালি লৈছোঁ। তাৰপিছত আমাক লাগিব চেনি, গুড়ি কৰি লোৱা চেনি, ৰিফাইন অইল, তাৰপৰা কণী, বেকিং পাউডাৰ আৰু বেকিং ছ'ডা আপোনালোকে দিব পাৰে অকণমান। যদি ছ'ডা নাথাকে তাৰ সলনি নিমখো দিব পাৰে। তাৰপিছত লৈছোঁ মই ভেনিলা এচেঞ্চ। ইয়াৰ সলনি আপোনালোকে যিকোনো এচেঞ্চ ব্যৱহাৰ কৰিব পাৰে। যদি এচেঞ্চ নাথাকে ইলাচি খুন্দি হ'লেও দিব পাৰে। আৰু মই কালাৰৰ কাৰণে এটা কালাৰ লৈছোঁ, ফুড কালাৰ। এতিয়া আহকচোন আমি কেকটো ফেটা আৰম্ভ কৰোঁ। প্ৰথমতে মই কণী ভাঙি ল'ম। কণীকেইটা এতিয়া অকণমান লৰাই লৈছোঁ। এনেকৈ লৰাই লোৱাৰ পিছত ইয়াতে মই আপোনাৰ ৰিফাইন অইল এড কৰিছোঁ। ইয়াত ৰিফাইন অইল প্ৰায় 5 টেবুল স্পুনমান আছে। তাৰপৰা ভালকৈ এইখিনি আপোনালোকে মিক্স কৰি দিব, দুইখিনি কণী আৰু তেল। দেখিছেনে? এনেকৈ কণী আৰু তেলখিনি ধুনীয়াকৈ মিক্স হ'ব লাগিব। তেতিয়াহে কেকটো আপোনাৰ সুন্দৰ হ'ব। যদি ভালদৰে মিক্স নহয় তেতিয়া কেকটো সুন্দৰ হৈ নুঠে। ইয়াৰ পিছতে সুগন্ধৰ কাৰণে মই ইয়াত এটা ফ্লেভাৰ দিছোঁ, ভেনিলা ফ্লেভাৰ। আপোনালোকে ইয়াত যিকোনো ধৰণৰ ফ্লেভাৰ দিব পাৰে। ইয়াত মই বেছি নিদিওঁ, কণীৰ গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে 2 টোপাল দি দিছোঁ। তাৰপিছত আকৌ এইখিনি মিক্স কৰি ল'ব। ইয়াতে আপোনালোকে কালাৰ দিওঁ বুলি ভাবিলে কালাৰ ইউজ কৰিব পাৰে। মই য়েল্লো কালাৰ এটোপাল দি দিছোঁ। বেছি দিব নালাগে, কমকৈ দিব। কণী আৰু তেলখিনি মিক্স কৰাৰ পাছত ইয়াত আপোনালোকে দিব চেনি। কমকৈ দিব, একেবাৰতে গোটেই চেনিখিনি দি নিদিব। মই জোখকেইটা আপোনালোকক আগতে দেখাইছোঁৱেই। সেই ষ্টিলৰ বাতি এটাৰে লৈছোঁ, সৰু ষ্টিলৰ বাতি এটাৰে অকণমান দিব। এইখিনি মিক্স কৰা হ'লে বাকীখিনি ঢালি দিব। দেখিছে মই থৈ দিছোঁ বাকীখিনি এইখিনি মিক্স কৰাৰ পিছত দি দিব। অলপ মিক্স কৰাৰ পিছতে দি দিব পাৰিব। দেখিছে চেনিখিনি এনেকৈ কৰি ধুনীয়াকৈ মিক্স কৰি ল'ব। তাৰপিছতে ইয়াত ময়দা ল'ব, ময়দা দিব। মই সেই চেনি লোৱাৰ বাতিটোৰ জোখাৰে ময়দা এবাতিতকৈ অলপ কম দিছোঁ ময়দা। দেখিছেনে জোখটো? ময়দা কমকৈ দি, চেনি যিদৰে দিছিলে ঠিক সেইদৰে ময়দাও কমকৈ দি মিহলি কৰি থাকিব। একেবাৰতে গোটেইখিনি দি নিদিব, কমকৈ দিব। এনেকৈ ময়দাখিনি লাহে লাহে ফেটি ল'ব কণীখিনিৰ লগত। মই কিদৰে ফেটিছোঁ দেখিছেনে? একেটা ফালেই ফেটি থাকিব, একেটা ছাইডতে।
এইখিনিতে আপোনালোকে বেকিং ইয়াত দিব। মই বেকিং 1 টেবুল স্পুন লৈছোঁ। ইয়াতে বেকিং অকণমান দিব। মই বেকিং একেবাৰে কম পৰিমাণে দিছোঁ, দেখিছে। তাৰপিছত এইখিনি আকৌ ধুনীয়াকৈ মিক্স কৰি দিব। এইদৰে ফেটাৰ পিছত মই আপোনালোকক সঠিক কিমানটো ফেটিব লাগিব মই দেখাই দিছোঁ। চব কেনেকৈ গম পাব। এইখন যেতিয়া এনেকৈ দাঙি দিব, এনেকৈ এইদৰে পৰিব লাগিব। দেখিছেনে একেলেঠাৰি কেনেকৈ পৰি গৈছে। তাৰমানে আমাৰ কেকৰ বেটাৰটো ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে যেতিয়া এডাল মাৰিডাল তুলি দিব, তেতিয়া চব এইদৰে বেটাৰখিনি পৰিব লাগিব। তেতিয়াই গম পাব যে ই আমাৰ বেটাৰটো, কেকৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে ইয়াক কেকৰ বাতিত ভৰাই অ'ভেনত বেক কৰিব পাৰে। মই এতিয়া অ'ভেনত 40 মিনিটৰ কাৰণে বহাই দিওঁগৈ। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। মই দেখুৱাম কেকটো মোৰ কেনেকুৱা হ'ল। আপোনালোকেও এইটো নিশ্চয় ট্ৰাই কৰিব আৰু খুব ধুনীয়া হ'ব, কোমল হ'ব কেকটো। খাবলৈ আপোনালোকে ভাল পাব। মই এইদৰে বেটাৰখিনি বাতিটোত দি ল'লোঁ। বাতিটোত আপোনালোকে বেটাৰখিনি দিয়াৰ আগতে এটা কথা মন কৰিব, ইয়াত বাতিটোত আপোনালোকে অলপ তেল সানি ল'ব, নহ'লে কেকটো পিছত লাগি ধৰে। এইখিনি আপোনালোকে জানেই, নক'লেও হ'ব, হ'লেও মই কৈ দিছোঁ আৰু। এতিয়া এইটো মই অ'ভেনত বহাই দিওঁ 40 মিনিটৰ কাৰণে। এয়া দেখিছে মোৰ কেক ৰেডি হৈ গ'ল। এতিয়া মই এইটো প্লেট এখনত উলিয়াই কাটি দেখাওঁ। চাওকচোন কি ধুনীয়া হৈছে, ইমান কোমল। আপোনালোকেও এনেদৰে বনাই খাব পাৰে।